যদি আপুনি আমাৰ চেনেলৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আমাৰ চেনেলৰ ভিডিঅ'বোৰ কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবে বনোৱা হয়, গতিকে কোনেও যাতে ভুল ভাবি নলয়। ছাৰ, আজি আহিবাতে অলপ দেৰি হ'ল আপোনাৰ। মোৰ আজি ৰাতিপুৱাৰ বেৰে বৰ হাগা হৈছে। ৱাও, বৰ ধুনীয়া আপি এটা আহিছিল আজি দোকানত। ছাৰ, আপোনাৰ দাড়িকেইডাল বৰ ধুনীয়া লাগছিল। মই তাৰে পেৰে চাই আহিছোঁ আপোনাক চায়ে মই একেলগে নাহি পালোঁ। আৰু আপোনাৰ চুলিকেইডালো বহুত ধুনীয়া লাগে, কি ধুনীয়া। 1 মিনিট, মাইনা তুমি এনে কি কিনিবা আহিছা বা কি বা কিনিলি হয় তুমি? তোমাক যি লাগে ইয়াৰ পৰা চাই কিনে ফ্ৰীতে লৈ যোৱা তুমি। যোৱা, হাঁহি থাকিবা নালাগে দিয়া, তোমাকো বৰ ধুনীয়া লাগছে, বৰ কিউট লাগছে। চাও দিয়া। বাহ, বম ঠগা মাল দেখোন। পইচা পাতিও আছে দেখোন, ধনী ঘৰৰ আপিয়ে হ'ব, ধনী ঘৰৰ মাল। বাহ, এইটোও দেখোন বম মজা লাগে। পইচা নেদিলেও হ'ল হয়, দে দিছা যেতিয়া ল, হাতখন একবাৰ চুই চাব পালোঁ। এইটো লোৱা তোমাৰ ছেট, আৰু মাজে মাজে আহি থাকিবা। কি হা, তুমি দোকানীৰ লগত চেনি দি আছা নেকি? ব'লা ব'লা ব'লা। বাবা, তোৰ ঘৈণীয়ে মোৰ দাড়ি চুলি চাই পতি গৈছে। কোন হয় আপোনালোক বা কোন হয়? সিদিনা যে তুমি লাখ টকীয়াত এটা সোণাৰ ছেট কিনবা গৈছিলা, তাৰে মালিকে পঠাইছে। তোমাক বোলে মালিকৰ বৰ ভাল লাগে, সেইকাৰণে তোমাক নিবা পঠাইছে। যোৱাচোন, মোৰ কাৰণে পানী 1 গিলাচ লৈ আনা। তোৰ সেইজনী মাইকী হয় না ছোৱালী হয়, আমাৰ বছে নিব পঠাইছে। পঠালে হ'ব নেকি? তাই মোৰ ৱাইফ হয়, কেনেকৈ মই যাব দিম এতিয়া? চাওঁ, তেখেতক ফোনটো লগাই দিয়ক। ফোনটো লগাই দিলেহে মই বিশ্বাস কৰিম যে তেখেতে সঁচাই নিব পঠাইছে। দাদা, ইহঁতে কি পাগলৰ দৰে কথা কৈ আছে? মোৰ মাইকীক বোলে আপুনি নিব পঠাইছে তেনেকে কৈ আছে। কিয় কাঢ়ি লৈছে ফোনটো? মই দিম নহয়। শুনিলি নহয় বছৰ কথা? এতিয়া ওলাই দি মাইকীক, আমি লৈ যাব লাগিব, বছৰৰ ওচৰত লৈ যাম, বুজিছা? ঘটনাটো কি? ই দেখোন কেনেকে চাই আছে মোৰ দেখি? কি হৈছে তাৰমানে ইমান? তালা কুকুৰহঁত, তহঁতে বেলেগৰ মাইকী নিব হা? লাজ নাপাওঁ তহঁতে? উপায় নাই ভাই, বছৰৰ দাৰ মাৰিবই লাগিব, গম পাইছ? নহ'লে দৰমহা নাপাম নহয়, গতিকে আমি লৈ যাবই লাগিব, গম পাইছা? আমাৰ গাঁৱত কিমান TDIP আছে, সেইবোৰ তহঁতে দেখা নাপায়। ঐ, বেছি কথা নকবি, নহ'লে ইয়াতেই সোমাই দিম, গম পাইছা? আৰু তই গুচ চাই দে, এটা মাথাৰে সোমাম নহয়, এইপিনেদি সোমাই সেইপিনেদি ওলাই যাব, বুজিছ? যদি ভালক চাইছ নহয়, তেতিয়াহ'লে সোনকালে মাইকীক ওলাই দে, গম পাইছা? আপুনি ভালকে থাকিব, মই যাওঁ। ভগৱান, মই এতিয়া কাৰ লগত থাকিম প্ৰভু? বেছি বেয়াও হোৱা নাই, ধনী মানুহ, সোণাৰ দোকান আছে, ধুনীয়াৰ সোণা পিন্ধি থাকিব পাৰিম মই। ভালেই হৈছে, অলপ দুখো লাগছে, ইমান দিন থাকলো মানুহটোৰ লগত। এটা কাম কৰাচোন, তোমাৰ লগত যদি মাস্ক আছে, মাস্কখন মাৰি লোৱাচোন। কিয় ইমান টাইমে মাস্ক পিন্ধাকে আহিলো? এতিয়া আৰু কিয় মাস্ক লগা হ'ল? তুমিও যে মানে আৰে 12টা বাজবাৰ হৈছে, গম নোপোৱা নেকি? আচ্ছা, 12টা বাজিব, গম পাইছো। তাতে কি হ'ল? তুমি নাজানো নেকি 12টা বজাৰ পিছত যে কৰোণা ভাইৰাছ আহে? ৱাও, এইটো আৰু কেনেকুৱা কথা? 12টা বজাৰ পিছত ভাইৰাছ আহে? ৰবা, সেইটো আমাৰ খুৰা ছোৱালী মন্দিৰত আহিছে, এই খুৰীৰ লগত আহিছে। ভণ্টিয়ে বা লগত মাস্ক আনিছে নে নাই? তো মাস্ক যদি আনা নাই তো পুলিচে বহুত কোবাব, মাস্ক আনা নাই চাগে। ইহঁতে আৰু মাস্কখন লগত আনিলেনো কি হয়? আনিব লাগে। মই যাওঁ ৰ'বাচোন, পুলিচটো কিবা কৰি মেনেজ কৰিব পাৰোঁ নেকি? তুমি যাব নালাগে, টীকাকৰণ কৰি দিয়ক দিয়া সিহঁতক। নহয় হাজাৰ হ'লেও তাই মোৰ ভণ্টি হয় ন, পুলিচে যদি টীকাকৰণ কৰে ভাল নালাগিব। দে নহ'লে, কৰোণা ভাইৰাছ আহিব টাইম হৈছে, তুমিও যোৱা ময়ো যাম। বাপা হৰশান্ত, দেখছে না, পুলিচটোৱে আমাৰ পৰা পাছ। সেইকাৰণে মই তহঁতক কওঁ যে কৰোণা ভাইৰাছৰ সময় মাস্ক পিন্ধি আহিব লাগে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।